নমস্কাৰ। আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ। আমি কুতুব মিনাৰ চাম। চাওকচোন কিমানখিনি দেখাব পাৰোঁ নাজানো। বলকচোন একেলগে যাওঁ। কুতুব মিনাৰ আহি আছোঁ। চাম। এয়া টিকট কাউণ্টাৰ। ইয়াত আহি টিকট ল'ব লাগিব। আমাৰতো বাৰু ব্যৱস্থা কৰি দিছে টিকটৰ। এয়া টিকট কাউণ্টাৰ। টিকট আপোনাৰ টিকটৰ দামবিলাক চাওকচোন। ভাৰতীয় পৰ্যটক হ'লে কেছ পাৰ পাৰ্চন 40 টকা। ATM বা ডেবিট কাৰ্ডেৰে যদি দিয়ে তেতিয়াহ'লে 35। আৰু যদি বিদেশী পৰ্যটক আহে তেতিয়াহ'লে বিদেশী পৰ্যটকৰ বাবে 600 টকা। এয়া দেখিছে, বিদেশী পৰ্যটকৰ বাবে 600 টকা। ডেবিট কাৰ্ডেৰে দিলে 550 টকা। গতিকে আমাৰ ভাৰতীয় হিচাপে কম, যিহেতু ভাৰততে হয়। এয়া দেখিছে মানুহ। টিকট লৈ ল'লোঁ। দেখিছে হলে এইটো টিকট লৈ ল'লোঁ। টিকট লৈ ল'লোঁ। এতিয়া আমি ভিতৰত সোমাম। কি দেখুৱাব পাৰোঁ নাজানো। আহকচোন অকণমান চেষ্টা কৰোঁ দেখুৱাবলৈ। এতিয়া ভিতৰত সোমালোঁ। বিদেশী পৰ্যটক, ভাৰতীয় মহিলা, এইটো পুৰুষ। टेस्ट करिए से निकल जाओ। हरा है अभी, निकल जाओ। धक्का मारो उसमें। ये क्या है यार, तुम लोग इसलिए काम नहीं कर रहे। কোনোবাই যদি বেগ চেগ আনে ইয়াতে চেকিং কৰে। ইয়াৰ পৰা এই গেটৰ পৰা 72.5 কিলোমিটাৰ দূৰত আছে। 72.5 মিটাৰ দূৰত। পইচাটো সোমাই থক। এয়া সুন্দৰ ভিতৰত সুন্দৰ প্ৰাকৃতিক দৃশ্য চাওক। এইটো দেখিলা না মাঝে দেখছেন তো।
এয়া কুতুব মিনাৰ চাওক ওচৰত গৈ আছো এয়া কুতুব মিনাৰ এয়া কুতুব মিনাৰ দিল্লীৰ এয়া কুতুব মিনার ফটো চলি আছে নাকি ফটো সেশন এইবিলাক শিল সব শিলৰে গুটি এইবিলাকৰ বহুত ৰজা সম্পূৰ্ণ কুতুব মিনাৰটো চাওক ইয়াৰ ভিতৰত বঢ়িয়া হৈছে এবাগে আসবা এইখন কুতুব মিনাৰৰ মেইন দৰ্জা ইয়াতে বন্ধ থাকে এতিয়া বন্ধ আছে বন্ধই থাকে এইখন ইয়াত বেৰিকেড বনোৱা আছে যাতে ভিতৰত কোনো প্ৰৱেশ কৰিব নোৱাৰে